স্বাধীনতা দিৱসৰ প্ৰাক্ষণত তেজপুৰত মাৰণাস্ত্ৰসহ আলফাৰ লিংকমেন গ্ৰেপ্তাৰ। তেজপুৰ চহৰক বিশেষ টাৰ্গেট কৰিছিল নেকি আলফাই? পুনৰ স্বাধীনতা দিৱস ৰক্তাক্ত কৰাৰ পৰিকল্পনা আছিল নেকি আলফাৰ? এনে বহু প্ৰশ্নৰ উদ্ভৱ হৈছে আলফাৰ লিংকমেনজনৰ গ্ৰেপ্তাৰক লৈ। তেজপুৰ মিলনপুৰৰ পৰা গ্ৰেপ্তাৰ ভৱেশ কলিতা ওৰফে কেনাই নামৰ আলফাৰ লিংকমেনক তেজপুৰ আৰক্ষীয়ে আলফা সদস্যজনৰ পৰা জব্দ .22 এটা পিষ্টল আৰু 8 ঝাই সক্ৰিয় গুলী। তেজপুৰ কছাৰীগাঁও আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে আলফাৰ লিংকমেনজনক। ইয়াৰ পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল গ্ৰেনেডসহ এইজন সদস্য। ধন দাবী আৰু বহুকেইটা গোচৰত অভিযুক্ত ভৱেশ কলিতা। কিন্তু স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা সপ্তাহ বাকী থকা অৱস্থাত এইদৰে মাৰণাস্ত্ৰসহ আলফাৰ লিংকমেন গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। যোৱাকালি ইংৰাজী 7/8/2024 তাৰিখে নিশা আমি এটা খবৰ পালোঁ যে ভৱেশ কলিতা নামৰ লোক এজনে নিজৰ ঘৰত মিলনপুৰ কোচৰ চুবুৰী গাঁৱত নিজৰ ঘৰতে এটা ইলিচিট কোনো কাগজ পত্ৰ নোহোৱা এটা ফায়াৰ আৰ্ম ৰাখিছে আৰু লগতে এমিউনিশ্যনো আছে বুলি জনালে। আৰু আমি খবৰ পালোঁ যে তেওঁ সেইটো আৰু ফায়াৰ আৰ্ম লৈ পিনি এক্সটৰ্চনৰ পাৰ্পজত ইউজ কৰিব। তো এই খবৰ মতে আমাৰ টিম গ'ল তালৈ, তেখেতৰ ঘৰত গ'ল। তেখেতৰ ঘৰত গৈ পিনি আমি তেখেতক আটক কৰিলোঁ। তেখেতৰ ঘৰতো আমি হাতীবাদী হাতত আমি চাৰ্চ কৰিলোঁ। চাৰ্চ কৰোঁতে আমি এটা পিষ্টল পালোঁ, .0.22 বৰৰ এটা পিষ্টল পালোঁ। লগতে 8টা আমি ৰাউণ্ড পাইছোঁ, লাইভ এমিউনিশ্যন পাইছোঁ। আৰু আমি সেইকেইটা জব্দ কৰি মানুহজনক আমি কৰায়ত্ব কৰিলোঁ তাতে। আৰু সেই সংক্ৰান্তে আমাৰ তেজপুৰ সদৰ থানাত কেছ নম্বৰ 483/2026 কেছ নম্বৰ কেছ এটা ৰেজিষ্টাৰ হৈছে আৰু এই কেছৰ মৰ্মে তেখেতক এৰেষ্ট কৰা হৈছে। আৰু আজি 8/8/2024 তাৰিখে তেখেতক মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব। তেখেতে আগতে কেইবাটাও কেছত তেওঁ অলৰেডি কোৰ্টত ফৰৱাৰ্ড হৈছে। কেইবাটাও কেছত তেওঁ জড়িত হৈ আছে। 3-4টা আগতেও 3-4বাৰ তেওঁ এৰেষ্ট হৈছে বেলেগ বেলেগ কেছত। পাইছিলে, এইটো যোৱা পুৰণা কেছ। এইটো বেবেজীয়া আৰক্ষীয়ে জব্দ কৰিছিল আৰু তেওঁৰ ঘৰত গ্ৰেনেড জব্দ কৰিছিল। পাৰিব আপুনি, মানে ইনভেষ্টিগেশ্যন হৈ আছে। আমিতো ডাইৰেক্টলি আপোনাক তেনেকৈ ক'ব নোৱাৰিম। ইনভেষ্টিগেশ্যন চলি আছে। ক'ব পাৰে, এইটো এজাম্পশ্যনটো মানুহে থাকিব। ব্যুৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।